Hello students. আজি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে শিকিম কেনেকৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সত থকা এটা বাক্যক আমি কেনেকৈ এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। ইয়াতে তোমালোকে চাবা যে আমি টেন্সৰ জ্ঞান কিন্তু আমাৰ থাকিব লাগিব যেতিয়া আমি ভয়েস চেঞ্জ কৰিবলৈ যাম। এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি ক'লে কি বুজো? কোনো এটা কাম বৰ্তমান সম্পূৰ্ণ হৈছে বুজালে, সম্পূৰ্ণ কৰা বুজালে, যেটো কাম কমপ্লিটলি ফিনিশ হৈছে বুজাইছে ধৰি লওক আৰু তাৰ প্ৰভাৱ পৰি থকা বুজায়। গতিকে এটো হৈছে প্ৰেজেন্ট পাৰফেক্ট। আমি থুলমুলকে ইয়াতে বুজিম। এতিয়া আমি যদি চাওঁ যেহেতু কামটো সম্পূৰ্ণ হোৱা বুজায়, আমি আগতে পাইছিলো কি প্ৰেজেন্ট ইনডেফিনেটৰ ক্ষেত্ৰত কোনো এটা কাম বৰ্তমান কৰি থকা, হৈ থকা বা চলি থকা বুজায়। এটো কৰি থকা, হৈ থকা বা চলি থকা বুজালে এটো কি বুলি কোৱা হ'ব? সৰি, এটো কোৱা হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। আৰু প্ৰেজেন্ট ইনডেফিনেটৰ ক্ষেত্ৰত আমি কি পাইছিলো? কোনো এটা কাম কৰা, হোৱা বা হৈ বুজালে এটো প্ৰেজেন্ট ইনডেফিনেট বুলি কোৱা হয়। এতিয়া প্ৰেজেন্ট পাৰফেক্টৰ ক্ষেত্ৰত কি হ'ব? যে কোনো এটা কাম সম্পূৰ্ণ হৈ গৈছে, তাৰ একশনটো কমপ্লিট হোৱা বুজায়। এতিয়া চাম যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন কেনেকুৱা ধৰণৰ হ'ব, কেনে ধৰণৰ ইয়াৰ বাক্যবিলাকৰ গঠন হয়। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰণে গঠন হ'ব ইয়াৰ এটা সাবজেক্ট লাগিব, তাৰ পিছত ইয়াত has বা have verb লাগে। সাবজেক্টৰ অনুসৰি has বা have দিম আমি। তাৰ পাছত যেটো মূল ভার্ব থাকিব তাৰ থাৰ্ড ফর্ম যেটো কোৱা হয় past participle form of the verb। এটো হৈছে আসলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন। কিন্তু যেহেতু আমি ভয়েস চেঞ্জ কৰিম, গতিকে ইয়াতে কি এটা অবজেক্ট লাগিব। সাবজেক্ট has have ভার্বৰ থাৰ্ড ফর্ম, দেন ইয়াত কি থাকিব? এটা অবজেক্ট থাকিব ভয়েস চেঞ্জৰ ক্ষেত্ৰত। এনেকে যদি থাকে আমি গম পাম যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা সেন্টেন্স হয়। এতিয়া মই এটা উদাহৰণ ইয়াত দিওঁ। ধৰি লোৱা I have done the work. I have done the work. ইয়াত I টো হ'ব সাবজেক্ট, have done এটো হ'ব ভার্ব টো, আৰু the work টো হৈছে অবজেক্ট। এতিয়া চোৱা তোমালোকে ইয়াত has আৰু have আছে, তাৰ ভিতৰত আমি have লৈছো কাৰণ ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার I ক্ষেত্ৰত সদায় কি লাগিব? have লাগিব। আৰু ভাৰ্বৰ মূল ভাৰ্বটো হৈছে do actually। I have done the work, তাৰ মানে মই কামটো কৰিলো, কামটো ইতিমধ্যে শেষ হৈছে কৰা, এটো বুজাইছে। that is why this is called perfect tense। এতিয়া এই বাক্যটো আমি যেতিয়া পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিম, এটা তাৰমানে এক্টিভত আছে, যেতিয়া পেসিভলৈ পৰিৱৰ্তন কৰিম আগতে আমি যেনে ধৰণে শিকিছিলো সাবজেক্ট ভার্ব অবজেক্ট উলিয়াই লোৱাৰ পিছত অবজেক্টটোক আমি সাবজেক্ট কৰিম। ওকে, অবজেক্টটোক সাবজেক্ট, সাবজেক্টটোক অবজেক্ট কৰিব লাগিব। এতিয়া আমি চাম এই বাক্যটোত আমি কেনেকৈ চেঞ্জ কৰিম। ইয়াৰ নিয়মটো কি হ'ব? একেই। ইয়াতো কি কৰিম? আমি অবজেক্টটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো। তাৰ মানে কি লিখিম? দি ৱৰ্ক। এতিয়া ডে ৱৰ্ক লিখাৰ পিছত ডি ৱৰ্ক যে লিখিলো, ডি ৱৰ্কটো কি বুজাইছে? থাৰ্ড পারসন, মানে প্ৰথম পারসন বুলি ক'লে, ফার্স্ট পারসন বুলি ক'লে কি বুজায়? মই থাকিব লাগিব, মই নিজে ইনভলভ হ'ব লাগিব, অথবা আমি বুলি ক'লে যিজনে কয় তেওঁ তাত থাকে, ইনভলভ হৈ থাকে। আৰু যাক কোৱা হয় সেইটো হৈছে সেকেন্ড পারসন, তুমি, তোমালোক, এটো হ'ব সেকেন্ড পারসন। আৰু যাৰ বিষয়ে কোৱা হয় সেইটো হৈছে থাৰ্ড পারসন, হি হ'ব পাৰে, তাই হ'ব পাৰে বা তেওঁলোক হ'ব পাৰে। এতিয়া যেহেতু কামটো বুলি কৈছে, গতিকে মইও নহয় তুমিও নহয়, এটো কি হ'ব? তৃতীয় এটা বস্তু থাৰ্ড পারসন, সেইকাৰণে থাৰ্ড পারসন বুলি কোৱা হয়, তৃতীয় পুৰুষ। এতিয়া দি ৱৰ্ক, ৱৰ্কছ থকা নাই, এটাই কাম বুজিছে নিৰ্দিষ্ট, দে ৱৰ্ক, সেইকাৰণে কি হ'ব? যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেনেহ'লে সদায় আমি তাৰ পিছত কি লিখিম? পারফেক্টৰ ক্ষেত্ৰত has লিখিম। ঠিক আছে, দি ৱৰ্ক has, তাৰ পিছত been, ইয়াত নতুনকৈ এটা ৱৰ্ড আহিব কি? দি ৱৰ্ক has been। আৰু যেহেতু আমি জানো প্ৰেজেন্ট পারফেক্ট হওক বা পাস্ট পারফেক্ট হওক, সদায় পারফেক্ট টেন্সত যেহেতু ভার্বৰ পাস্ট পার্টিসিপল ফর্মটো থাকে, গতিকে এটো একেই থাকিব। the work has been done, পাস্ট পার্টিসিপল ফর্মে done by প্রিপজিশন লাগিব, আমি আগতে জানিছিলো। I হলে কি হবে? ইয়াৰ অবজেক্টিভ কেসটো me, তাৰ মানে the work has been done by me, I have done the work, এটো পেসিভ ফর্মেশনটো হ'ব কি? the work has been done by me। এতিয়া তোমালোকে চোৱা এই দুইটা বাক্যৰে কিন্তু অৰ্থটো একেই আছে। আমি কি দেখিলো
যে যেতিয়া আমি এটা বাক্যক এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিম বাক্যটোৰ অৰ্থৰ পৰিৱৰ্তন নহয় আৰু কি পৰিৱৰ্তন নহব ইয়াৰ বাক্যটোৰ টেন্সটো পৰিৱৰ্তন হয় অৰ্থাৎ এটো প্ৰেজেন্ট পাৰফেক্টত আছিল এটো প্ৰেজেন্ট পাৰফেক্টত আছে মাত্ৰ ইয়া ফৰ্মটো আমি কি কৰিছো এটো এক্টিভ ফৰ্মত আছিল এক্টিভ ভয়েসত আছিল আমি পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিছো সো এক্টিভ টু পেসিভ ইয়াত সাবজেক্টে কি কৰিছে এটো কোৱা হৈছিল সাবজেক্টে কি কৰিছে যে মোৰ কামটো কৰা হৈ গল আই হেভ ডান দ্য ওয়ার্ক সাবজেক্টে কৈছে কিন্তু পিছৰটোত কি কৈছে কামটো মোৰ দ্বাৰা কৰা হ'ল কামটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় দ্যাট ইজ হোৱাই ইয়াত কি হয় এই সাবজেক্টটো যে অবজেক্ট হিচাপে যে বহিলে সাবজেক্টটো ইয়াত পেসিভ হৈ থাকে সক্ৰিয় নহয় তাৰ মানে হেতু কাৰণে এটো পেসিভ ভয়েস বুলি কোৱা হয় সো আমি এতিয়ালৈকে যিমানখিনি আলোচনা কৰিছো ইয়াত তোমালকে দেখিছা স্পেশালি assertive sentence বিলাকো আমি বা ডিক্লেৰেটিভ যিবিলাক সেন্টেন্স হেবিলাক সেন্টেন্সত কেতিয়ালৈকে আমি শিকি আছো কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব পাৰি আৰু এটা উদাহৰণ আৰু তোমালকে মনত ৰাখিবা যে আমি যেতিয়া ভয়েস চেঞ্জ কৰোতে কিন্তু সদায় মনত ৰাখিবা যে ভাৰ্বটোৰ সদায় পাস্ট পাৰ্টিসিপল ফৰ্মটোৱে ব্যৱহাৰ কৰা হয় যিহতে নাথাকক লাগিলে যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিম ভাৰ্ব সদায় পাস্ট পাৰ্টিসিপল ফৰ্মটো ব্যৱহাৰ কৰা হয় আৰু এটা দিছো ধৰিলা the man has broken some glasses মানুহজনে অলপমান গিলাস কি কৰিছিলে ভাঙিছে অলৰেডি হৈ গল ভঙা কামটো the man has broken some glasses এতিয়া আমি কি কৰিম আমি বাক্যটো সদায় সাবজেক্ট ভার্ব আৰু অবজেক্ট উলিয়াই লম ওকে আমাৰ কাম হ'ব কি যেতিয়া আমাক ভয়েস চেঞ্জ কৰিবলৈ দিব এটো যেহেতু আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিছো কিহৰ পৰা কৰিছো from active voice to passive voice কৰিছো কোনবিলাক বাক্যৰ কৰিছো প্ৰেজেন্ট পাৰফেক্টৰ কৰি আছো এটা সাম এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট হয় the man has broken some glasses ঠিক আছে ইয়াত কি হ'ব this is the subject this is verb and this is the object সহজ হৈ আছে এখিনি এতিয়া আমি ইয়াতো কি কৰিম এই অবজেক্টটোক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিবা some glasses 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 এতিয়া এটো থাৰ্ড পারসন হৈছে থাৰ্ড পারসন মানে তৃতীয় পুৰুষ মানে মকো বুজোৱা নাই বা তোমাকো বুজোৱা নাই তোমালোককো বুজোৱা নাই বেলেগ কিবা এটা বুজাইছে ফাৰ্স্ট ইউ সেকেন্ড আৰু যাৰ বিষয় বুজোৱা হৈছে হেতু থাৰ্ড পারসন বুজাইছে তৃতীয় পুৰুষ এটা some glasses বুলি কৈছে not glass কি কৈছে some আছে সো some glasses obviously এটা plural number হ'ব বহুত বুজাইছে some glasses গতিকে ইয়াত কি আহিব has নাহে পাৰফেক্টৰ ক্ষেত্ৰত যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্টত থকা এটা বাক্যক যেতিয়া পেসিভলৈ কৰিম তেতিয়া কিন্তু ইয়াত has নাহে কি আহিব তেতিয়া have আহিব have been আৰু ভাৰ্বটো যেহেতু পাৰফেক্ট টেন্সত সদায় পাস্ট পাৰ্টিসিপলতে থাকে গতিকে কি হ'ব have been broken some glasses have been broken by the man হ'ব এতিয়া আমি দেখিলো যে আমাৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ যদি আমি প্ৰেজেন্ট পারফেক্ট টেন্স বিলাক চেঞ্জ যদি কৰো তেনেহলে কি হ'ব যে সাবজেক্টটো এক্টিভ ভয়েসৰ যেটো অবজেক্ট হ'ব হেতু পেসিভ ভয়েসৰ সাবজেক্ট হ'ব এই সাবজেক্টটো যদি প্লুৰাল নাম্বাৰ হয় তেতিয়াহলে have লাগিব আৰু যদি সিঙ্গুলাৰ নাম্বাৰ হয় থাৰ্ড পারসন সিঙ্গুলাৰ নাম্বাৰ হি সি বা মানুহৰ নাম বুজালে তেতিয়া কিন্তু has আহিব তাৰ বাহিৰে বাকি সব একেই থাকে so this is the process how you can change a voice from active to passive when it is in present perfect tense form যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে তেনেহলে আমি এটা বাক্য কেনেকৈ এক্টিভৰ পৰা পেসিভ কৰিব পাৰো হেতু আমি শিকিছো এটো সোৱা এই টেন্স বিলাকৰ জ্ঞান থকাটো কিন্তু খুব আৱশ্যক যেতিয়া তোমালকে টেন্স চেঞ্জ কৰিব যেতিয়া তোমালকে ভয়েস চেঞ্জ কৰিবলৈ যাবা
টেন্সৰ বিষয়ে যদি জ্ঞান থাকে তেনেহলে আমি সহজতে কৰিব পাৰো এতিয়া আমি চাম যে প্ৰেজেন্ট পারফেক্টত থকা বাক্যবিলাকক আমি যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিম অৰ্থাৎ এটো প্ৰেজেন্ট পারফেক্ট টেন্সত থকা বাক্যক এক্টিভৰ পৰা পেসিভ ভয়েস কৰোতে তলৰ নিয়মটো মানি চলিব লাগে কেনেকৈ এটো হ'ব কি প্ৰেজেন্ট পারফেক্ট টেন্সত থকা বাক্যক যেতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰিম নহলে কি নিয়ম মানি চলিব লাগিব হেতু হ'ব কি হে বাক্যটোত থকা অবজেক্টটোক সাবজেক্ট হিচাপে আনিম সাবজেক্ট প্লাস হেজ বা হেভ আহিব তাৰ পিছত বিন ওয়ার্ডটো আহিব আৰু ভার্বটো যেহেতু past participle ফর্মতে থাকে v3 দিছো অর্থাৎ past participle form of the verb plus by preposition আৰু plus object আহিব ঠিক আছে তাৰ মানে আমি প্ৰেজেন্ট পারফেক্ট টেন্সত থকা এটা বাক্যক যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁতে আমি চাম সেই বাক্যটো যেটো অবজেক্ট থাকিব সেই অবজেক্টটোক আমি সাবজেক্ট হিচাপে লিখিব লাগিব তাৰ পিছত has বা have লিখিম সাবজেক্টৰ নাম্বাৰ অনুসৰি মনত ৰাখিবা যে থাৰ্ড পারসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰতে সদায় has আহে অৰ্থাৎ he আৰু she যদি হয় সাবজেক্টটো নতুবা মানুহৰ নাম বুজালে ৰাম ৰহিম হিতা সীতা কিবা যদি বুজায় তেতিয়া হলে তাৰ ঠাইত কি আহিব has আহিব আৰু বাকিখিনি সব একেই থাকে বিনটো লাগিব ভাৰ্বৰ থাৰ্ড ফর্ম যেহেতু পারফেক্ট টেন্সত সদায় ভাৰ্বৰ থাৰ্ড ফর্মে থাকে বাই প্ৰিপজিশন এন্ড দেন অবজেক্ট মানে কোনটো সেই এক্টিভ ভয়েসৰ যেটো সাবজেক্ট হ'ব এটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম গতিকে আমি প্ৰথম কথাটো হল কি ভয়েস চেঞ্জ কৰিবলৈ হলে তোমালকে জানিব লাগিব যে বাক্যটো প্ৰেজেন্ট ইনডেফিনিটত আছে নে বা প্ৰেজেন্ট কন্টিনিউয়াছত আছে নে বা প্ৰেজেন্ট পারফেক্ট টেন্সত আছে হেতু কাৰণে টেন্সৰ বিষয়ে সম্যক জ্ঞান থকাটো খুব আৱশ্যক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিকালি যেহেতু ক্লাস 5 6 তেই টেন্সৰ বিষয়ে জ্ঞান আয়ত্ত কৰিলে গতিকে এই কথাবিলাক তোমালকৰ বুজিবলৈ সহজ হ'ব সো মই এটা কথাই ক'ব বিচাৰিছো যে ভয়েসৰ বিষয়ে সবিশেষ জ্ঞান অৰ্জন কৰিবৰ কাৰণে আমি স্টেপ বাই স্টেপ কিছুমান বস্তু শিকিব লাগিব গতিকে ইয়াত মই তোমালকক অকল প্ৰেজেন্ট পারফেক্ট টেন্সক আমি কেনেকৈ এক্টিভৰ পৰা পেসিভ কৰিম অকল হেতুৱে আজি আলোচনা কৰিছো আৰু কিবা থাকিলে তোমালকে মোৰ চেনেলটো কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি কিবা জানিবলগীয়া আছে ডেফিনেটলি মই তোমালকক জনাম আজি আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে ইমানকে আলোচনা কৰিছো আৰু তোমালকে যদি কিবা বস্তু বুজি পোৱা নাই বা যদি কিবা দিগদাৰ হৈছে তেনেহলে মোলৈ লিখিবা আৰু মই ভাবো যে তোমালকে এই কথাখিনি যদি সদায় কন্টিনিউয়াস বেসিছত যদি কৰা ডেফিনেটলি এইখিনি তোমালকক কিছু পৰিমাণে হলেও সহায় কৰিব সো আজি ক্লাসটো আমি ইয়াতে সমাপ্ত কৰিছো সো থ্যাংক ইউ মোৰ চেনেলটো চোৱাৰ কাৰণে আৰু তোমালকে সাবস্ক্রাইব কৰি লবা তেতিয়া এই চেনেলটো যিমান বিলাক মই ভিডিও আপলোড কৰো সকলো বিলাক ভিডিও তোমালকে সময়মতে পাই থাকিবা সো থ্যাংক ইউ আজি ক্লাস মই ইমানতে সমাপ্ত কৰিছো